আজি মই নামঘৰলৈ যাম সেই বুলি ৰাতিপুৱা উঠিয়ে গাটো ধুইয়ে মই মানুহজনৰ ফটোখন আকৌ একোচি চাকি জ্বলাই মোৰ দিনটো আৰম্ভ কৰিলোঁ। আৰু এতিয়া মই চৌকাত জুই দিছোঁ ভাত বনাবলৈ। যিহেতু নামঘৰত যাম সকলোৱে খোৱা বোৱাই যাব লাগিব। তো মই চাউল অনুসৰি পানী জুখি দিলোঁ এয়া আৰু ভাবিলোঁ চাহ একাপ খাওঁ আৰু বনালোঁ। আকৌ খালি চাহ খালে নহ'ব নহয়, ৰাতিপুৱা মোক কিবা এটা লাগেই। সেইকাৰণে মই কি কৰিলোঁ, পিঠা বনালোঁ আৰু ওলাই আহিলোঁ নামঘৰলৈ যাবলৈ। আজি নামঘৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ জিলা নামঘৰত আছিল এখন সাধাৰণ সভা। সেয়েহে এটা দুটাকৈ সেৱা বাহিনীৰ ল'ৰা ছোৱালী আহি আছে আৰু এয়া আৰম্ভ হ'ল আমাৰ মিটিংখন 12 বজাৰ পৰা আৰম্ভ হৈছিল, 4:30 বজালৈ আৰু এয়া ঘৰলৈ বুলি উভতিলোঁ। আৰু আহি ইমানেই ভাগৰ লাগিছিল যে বিচনাত শুই দিব লগা হৈছিল। আৰু তাৰ পৰা আনিছিলোঁ এয়া কিতাপ এখন। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।